এই মুহূৰ্তত 5 অভিযুক্তক লৈ অনা হৈছে এই মুহূৰ্তত চাওক কেৱল চেণ্ডেল মৰা দেখিবলৈ পোৱা গৈছে চাওক এইটো পৰিৱেশ দেখুৱাইছো চাওক কেনে ধৰণৰ এক পৰিৱেশ চেণ্ডেল দলিয়াইছে চাই যোৱা কিদৰে পাথৰে শিলগুটি দলোৱা হৈছে সকলো ৰাইজৰ সকলে আপোনালোকে চাই ল'ব ইমান যে অনুৰাগী আছিলে জুবিনদাৰ সকলৰ চাই ল'ব শিল মৰা দেখিবলৈ পোৱা গৈছে শিল মাৰিছে চাওক শিলৰ বৰষুণ দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত স্থানীয় লোকসকলে গ্লাছ ভাঙি পৰিছে এই মুহূৰ্তত 5 অভিযুক্তক লৈ অনা হৈছে আৰু চাই ল'ব আপোনালোকে সিদ্ধাৰ্থ শৰ্মা চেমকানু মহন্তক 5 অভিযুক্ত কাৰাগাৰলৈ নিয়া হৈছে সকলো জুবিনদাৰ অনুৰাগীসকলে পাথৰেৰে গাড়ীখন মাৰা হৈছে বা চেমকানু মহন্তক মাৰা হৈছে আপোনালোকে দেখিব এজন আৰক্ষীৰো এটা নিৰ্দিষ্টৰে আপোনালোকে দেখিব যে কাৰাগাৰলৈ নিয়াৰ লগে লগে গাড়ী লৈ ভিৰ লাগিছে জাম আৰু সকলো ৰাইজৰ সকলে ন্যায়ৰ বাবে সিদ্ধাৰ্থ শৰ্মা আৰু চেমকানু মহন্তলৈ পাথৰেৰে মাৰা হৈছে আপোনালোকে ভিডিঅ'টো চাই ল'ব মোৰ চেনেলত প্ৰথমবাৰ স্বাগতম জনালো এতিয়া আপোনালোকে কমেণ্ট কৰি জনাব আৰু জয় জুবিন দা বুলি লিখিব জাষ্টিছ ফৰ জুবিন গাৰ্ড বুলি লিখি দিব আপোনালোকে চাই ল'ব কেনেকুৱা আছিলে আৰু হেংকাপ লগাই কেনেকুৱা আনিলে চেমকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা 5 গৰাকী আপোনালোকে চাই ল'ব প্ৰথমবাৰ আপোনালোকে দেখি আৰু কমেণ্ট কৰিব নাপাহৰিব চাই ল'ব আগতে এইটো নহয় ইয়াত তেওঁলোকৰ জেল হ'ব নে নহয় আৰু সকল আহি উপস্থিত এই মুহূৰ্তত 5 অভিযুক্তক লৈ অনা হৈছে এই মুহূৰ্তত চাওক কেৱল চেণ্ডেল মৰা দেখিবলৈ পোৱা গৈছে চাওক এইটো পৰিৱেশ দেখুৱাইছো চাওক কেনে ধৰণৰ এক পৰিৱেশ চেণ্ডেল দলিওৱা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত এনে ধৰণৰ চেণ্ডেল দলিয়াইছে চাওক পৰিৱেশ চাওক শিল মৰা দেখিবলৈ পোৱা গৈছে শিল মাৰিছে চাওক শিলৰ বৰষুণ দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত স্থানীয় লোকসকলে গ্লাছ ভাঙি পৰিছে এই মুহূৰ্তত 5 অভিযুক্তক লৈ অনা হৈছে পৰিৱেশ যথেষ্ট পৰিৱেশ আমি এই মুহূৰ্তত পৰিৱেশ যথেষ্ট আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব পৰা নাই এই মুহূৰ্তত শিল দলিয়াইছে ইতিমধ্যে যে ভিতৰত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছে এই মুহূৰ্তত চাওক পৰিৱেশ চাওক এই মুহূৰ্তত পৰিৱেশ দেখুৱাইছো পৰিৱেশ চাওক এই মুহূৰ্তত শিল দলিয়াইছে এই মুহূৰ্তত আৰক্ষীৰ গালৈ শিল নিক্ষেপ কৰিছে এই মুহূৰ্তত পৰিৱেশ চাওক কেনেধৰণৰ এক পৰিৱেশ চাৰিওফালৰ পৰা শিল দলিওৱা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত কেনেধৰণৰ এক পৰিৱেশ এই মুহূৰ্তত আৰক্ষী যি জিলা কাৰাগাৰৰ এই কাৰাগাৰৰ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশৰ চেষ্টা কৰিছে চাৰিওফালৰ পৰা শিল দলিয়াইছে এই মুহূৰ্তত দেখুৱাইছো বহি যোৱা চাৰিওফালৰ পৰা শিলৰ বৰষুণ দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত চেণ্ডেল দলিয়াইছে যি গাড়ী লৈ চেমকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক লৈ অনা হৈছে আৰু দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত তেওঁলোকৰ গাড়ীলৈ শিল নিক্ষেপ কৰা হৈছে আৰু প্ৰতিবাদ মুখৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত এই মুহূৰ্তত 5 অভিযুক্তক লৈ অনা হৈছে এই মুহূৰ্তত চাওক কেৱল চেণ্ডেল মৰা দেখিবলৈ পোৱা গৈছে চাওক এইটো পৰিৱেশ দেখুৱাইছো চাওক কেনে ধৰণৰ এক পৰিৱেশ চেণ্ডেল দলিওৱা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত এনে ধৰণৰ চেণ্ডেল দলিয়াইছে চাওক পৰিৱেশ চাওক
শিল মৰা দেখিবলৈ পোৱা গৈছে শিল মাৰিছে চাওক শিলৰ বৰষুণ দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত স্থানীয় লোকসকলে গ্লাছ ভাঙি পৰিছে এই মুহূৰ্তত 5 অভিযুক্তক লৈ অনা হৈছে পৰিৱেশ যথেষ্ট পৰিৱেশ আমি এই মুহূৰ্তত পৰিৱেশ যথেষ্ট আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব পৰা নাই এই মুহূৰ্তত শিল দলিয়াইছে ইতিমধ্যে যে ভিতৰত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছে এই মুহূৰ্তত চাওক পৰিৱেশ চাওক এই মুহূৰ্তত পৰিৱেশ দেখুৱাইছোঁ পৰিৱেশ চাওক এই মুহূৰ্তত শিল দলিয়াইছে এই মুহূৰ্তত আৰক্ষীৰ গালৈ শিল নিক্ষেপ কৰিছে এই মুহূৰ্তত পৰিৱেশ চাওক কেনেধৰণৰ এক পৰিৱেশ চাৰিওফালৰ পৰা শিল দলিওৱা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত কেনেধৰণৰ এক পৰিৱেশ এই মুহূৰ্তত আৰক্ষী যি জিলা যি কাৰাগাৰৰ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশৰ চেষ্টা কৰিছে চাৰিওফালৰ পৰা শিল দলিয়াইছে এই মুহূৰ্তত দেখুৱাইছোঁ বহি যোৱা চাৰিওফালৰ পৰা শিলৰ বৰষুণ দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত চেণ্ডেল দলিয়াইছে যি গাড়ী লৈ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক লৈ অনা হৈছে আপোনালোকে ইতিমধ্যে গম পাইছে যে 5 জন একিউজড তেওঁলোকক আমি পুলিচ কাষ্টডিৰ ম্যাদ আজি শেষ হ'ল আমি মহামান্য আদালতত তেওঁলোকক প্ৰেৰণ কৰাৰ কাৰণে লৈ গৈছোঁ প্ৰবাসী অসমীয়া ছিংগাপুৰৰ পৰা ইতিমধ্যে সুস্মিতা গোস্বামী আৰু প্ৰতিম তেওঁলোক দুজন আহি পাইছে তেওঁলোকক আমি জেৰা কৰিছোঁ আৰু আজি আৰু এজন দেৱজ্যোতি হাজৰিকাও অহাৰ সম্ভাৱনা আছে তেওঁ আমাক কনফাৰ্ম কৰিছে আজি আহিব গতিকে আজি 3 জনক লৈ মুঠ 11 জন প্ৰবাসী অসমীয়াৰ ভিতৰত 10 জন আমাৰ ওচৰত হাজিৰ হ'ল 10 জনৰ আমি ষ্টেটমেণ্ট ল'লোঁ এজন থাকি গ'ল ৱাজিদ আহমেদ তেওঁ যিহেতুকু ছিংগাপুৰৰ চিটিজেন তেওঁ ইণ্ডিয়ান চিটিজেন নহয় বাকীসকল ইণ্ডিয়ান চিটিজেন তেওঁৰ ক্ষেত্ৰত কথাটো অলপ বেলেগ তেওঁ আহিবলৈ ইচ্ছা কৰিছে গতিকে আমি তেওঁকো মাতিছোঁ মই আশা কৰিছোঁ তেওঁ আহিব পাঁচগৰাকী সামাজিক মাধ্যমত পোষ্টমৰ্টেম ৰিপৰ্ট এটা যথেষ্ট ভাইৰেল হৈছে কথাবোৰ কি আচলতে এয়া সঁচা নে মিছা যিটো তথাকথিত পোষ্টমৰ্টেম ৰিপৰ্টৰ কথা আপুনি কৈছে যিটো ছ'চিয়েল মিডিয়াত ওলাইছে সেইটো এটা অথেণ্টিক সত্য পোষ্টমৰ্টেম ৰিপৰ্ট নহয় আপোনালোকে ভালকৈ চালে গম পাব তাত কোনো ডক্টৰৰ ছিগনেচাৰ নাই এটা পোষ্টমৰ্টেম ৰিপৰ্টত ডক্টৰৰ ছিগনেচাৰ থাকে যিসকল ডক্টৰে গতিকে সেইটো কোনো চহী নথকা কোনো ডক্টৰৰ চহী নাই এটা সত্য পোষ্টমৰ্টেম ৰিপৰ্ট নহয় যিটো পোষ্টমৰ্টেম ৰিপৰ্ট আমাৰ হাতত আহিছে সেইটো বেলেগ ধৰণৰ তাত কিন্তু যিটো আপোনালোকে তথাকথিত পোষ্টমৰ্টেম ৰিপৰ্ট ছ'চিয়েল মিডিয়াত ওলাইছে সামাজিক মাধ্যমত ওলাইছে তাত কোনো ডক্টৰৰ চহী নাই গতিকে সেইটো সত্য বুলি ক'ব নোৱাৰি কোনোবাই ইমান ইণ্টেনশ্যনেলি এইবোৰ দিবলৈ চেষ্টা কৰিছে গোটেই মানে প্ৰপগেণ্ডা এটা লৈ যাবলৈ হ'ব পাৰে সেইটো আমি ইনকুৱাৰী কৰিম মই সকলোকে আকৌ আহ্বান কৰিম যে কোনো ধৰণৰ ফেক নিউজ বা ভুৱা বাতৰি প্ৰচাৰ নকৰিব আমি ছ'চিয়েল মিডিয়াক মনিটৰ কৰি আছোঁ বিভ্ৰান্তি ধৰণক বা ৰাইজৰ মাজত এটা ভুল মিছা বাতৰি প্ৰচাৰ কৰিলে সেইটো এটা অপৰাধ আমি একশ্যন ল'ম গতিকে মই সকলোকে আহ্বান কৰিম যে কোনো ধৰণৰ ভুল বাতৰি যাতে প্ৰচাৰ নকৰে আৰু এটা ছিংগাপুৰৰ পৰা মেইল অহা বুলি কৈছিলে কালি তেওঁলোকে আমি যোৱাকালি ছিংগাপুৰ অথৰিটিৰ পৰা ভাৰতীয় হাই কমিশ্যনৰ জৰিয়তে এটা মেইল পাইছোঁ তেওঁলোকে তাত আমাক বিচাৰিছে যে আপোনালোকৰ কোন অফিচাৰ আহিব আৰু আপোনালোকৰ কি এজেণ্ডা আছে ইয়াত সেইটো আমাক জনাওক সেইটো আমি ইতিমধ্যে জনাইছোঁ আৰু আপোনালোক কালি আমি তাৰ জবাব দিলোঁ আৰু আমাৰ এমলেট ৰিকুৱেষ্টটো যোৱা 30 ছেপ্টেম্বৰতে তেওঁলোকে পাইছে গতিকে এইটো এটা খুব পজিটিভ ডেভেলপমেণ্ট আৰু মই আশা ৰাখিছোঁ যে খুব সোনকালে আমি তেওঁলোকৰ পৰা গ্ৰীণ ছিগনেল পাম আৰু আমি তাত গৈ আমাৰ যি তদন্তৰ কাম আছে সেইটো আগবঢ়াব পাৰিম
আৰু ইতিমধ্যে ইয়াত আমাৰ তদন্তৰ কাম খুব ভালকৈ চলি আছে। স্যাৰ আৰু এটা কথা চাওক, ইয়াত ইয়তত থকা শেখৰ গোস্বামী হওক, অমিত প্ৰভা মহন্ত হওক বা সিদ্ধাৰ্থ শৰ্মা তেওঁলোকক গ্ৰেপ্তাৰ কৰা প্ৰবাসী অসমীয়াসকল আহিল, CID গাড়ীত তেওঁলোকক লৈ অহা হ'ল, গেষ্ট হাউচত ৰখা হৈছে, কিন্তু তেওঁলোকক জবানবন্দী লোৱাৰ পিছত আদালতত তেওঁলোকক যাবলৈ দিয়া হৈছে। এই ক্ষেত্ৰত তেওঁলোকৰ ক্ষেত্ৰত গোটেই প্ৰমাণ সাক্ষী যিমান আছে সেইখিনি আমি এনালাইজ কৰিছোঁ। যি ধৰণৰ প্ৰমাণ সাক্ষী যাৰ এগেইনষ্টত আহিব তেওঁলোকৰ আমি তেনেকৈ ব্যৱস্থা ল'ম। তেওঁলোকৰ ছিংগাপুৰৰ পৰা অহাসকলৰ এটা ছিকিউৰিটিৰ কনচাৰ্ণ আছিলে। যদি কাৰোবাৰ লগত কিবা এটা অপ্ৰীতিকৰ ঘটনা হ'ল হয়, বাকীসকল হয়তো নাহিলে হয়, আৰু যদি নাহিলে হয় তেতিয়া প্ৰক্ৰিয়াটো অলপ জটিল হৈ গ'ল হয়। আমি তেওঁলোকক আনিবলৈ যাওঁতে তেতিয়া দেৰি হ'ল হয় আৰু আমাৰ তদন্ত প্ৰতিক্ৰিয়াটো বাধাগ্ৰস্ত হ'ল হয়। আমাৰ প্ৰায়ৰিটি আছিল যে তেওঁলোকে সোনকালে আহি আমাক তেওঁলোকৰ ষ্টেটমেণ্ট দিয়ক, সেইটো আমি কৰিবলৈ সক্ষম হৈছোঁ। আৰু যিহেতু তেওঁলোকে ছিংগাপুৰৰ বাসিন্দা, নাগৰিক নহ'লেও যদি তেওঁলোকৰ কাৰোবাৰ লগত ইয়াত কিবা এটা অপ্ৰীতিকৰ ঘটনা হয় সেইটো ছিংগাপুৰ অথৰিটিয়ে গম পাব। তেতিয়া তেওঁলোকে আমাৰ লগত যিটো তদন্তৰ কাৰণে যিটো আমি তেওঁলোকৰ সহায় বিচাৰিছোঁ, এছিষ্টেঞ্চ বিচাৰিছোঁ, পাৰ্মিশ্যন বিচাৰিছোঁ, সেইটোতো অলপ অসুবিধা হ'লহেঁতেন। তেওঁলোকৰ ম্যাদ শ্যামকানু আৰু সিদ্ধান্তক আমি 14 দিনৰ লৈছিলোঁ। মেক্সিমাম ম্যাদ পুলিচ কাষ্টডিৰ হৈ গৈছে, গতিকে আইনৰ মতে এতিয়া আৰু পুলিচ ৰিমাণ্ডৰ কথা নাহে, তেওঁলোক জুডিচিয়েল ৰিমাণ্ডত। 19/2025 আৰু এটা শ্যামকানু মহন্তৰ ভিতৰত ফাইনেন্সিয়েল ফ্ৰড আৰু হেৰিৰ কেছ হৈছে, সেই কেছটো আমাৰ তদন্ত চলি আছে। মই এই মুহূৰ্তত ইমানেই ক'ম। তেওঁলোকৰ অভিমন্যু তেওঁলোকৰ ষ্টেটমেণ্ট লোৱা হৈছে আৰু প্ৰয়োজন সাপেক্ষ হ'লে তেওঁলোকক আকৌ মাতিম আমি। এইটো এজন ব্যক্তিক আমি কেইবাবাৰো মাতিব পাৰোঁ আৰু নাই, আমি এতিয়ালৈকে তদন্তৰ মতে এই 11জনৰে নাম পাইছোঁ। আৰু এই ED আৰু আপোনালোকে 19 হেৰি EDকো আপোনালোকে লিখিছে, EDৰ দলো CID কাৰ্যালয়ত আহিছিল। EDৰ বিষয়ে তেওঁলোকে কি কৰিব সেইটোৰ বিষয়ে মই মন্তব্য কৰিব নোৱাৰিম। স্যাৰ অমিত প্ৰভা আৰু শেখৰ গোস্বামী তেওঁলোকৰ কেতিয়া হেৰি হ'ব? তেওঁলোকৰ আৰু মানে 17 তাৰিখে, আজি 17 তাৰিখে তেওঁলোকৰ কাষ্টডি শেষ হ'ব। সন্দীপন গাৰ্গ আৰু তেওঁলোকক আকৌ কাষ্টডি বিচাৰিব নেকি আপোনালোকে? এই মুহূৰ্তত আমি নিবিচাৰোঁ। আমাৰ এই মুহূৰ্তত তেওঁলোকৰ সোধপোছ হৈছে, কিন্তু ভৱিষ্যতে আকৌ দৰকাৰ হ'ব পাৰে। নতুন তথ্য ওলালে তেতিয়া আমি তেওঁলোকক আকৌ কাষ্টডি ল'ব পাৰিম, যিহেতু তেওঁলোকৰ আমি 14 দিন এতিয়াও কমপ্লিট হোৱা নাই। ক'ত কাৰাগাৰত ৰাখিব সেইটো যি বিভাগ আছে, সংশ্লিষ্ট বিভাগ, তেওঁলোকে ডিচিজন ল'ব। কোৰ্টৰ অৰ্ডাৰ আৰু যি সংশ্লিষ্ট বিভাগ, এইটো প্ৰিজেণ্ট মানে আমাৰ প্ৰিজেণ্ট ডিপাৰ্টমেণ্ট, তেওঁলোকে এটা ডিচিজন ল'ব। ইয়াত মই মন্তব্য কৰিব নোৱাৰিম। এতিয়া আপোনালোকে দেখিলা, আপোনালোকে কৈ যাব যে শ্যামকানু আৰু সিদ্ধান্ত মহন্তক যদি আপোনালোকে সন্মুখলৈ লগ পায় আপোনালোকে কি কৰিব? যদি আমাক ন্যায় যদি নাপাওঁ, আমাক ন্যায়টো লাগিবই বাৰু, আমাক ন্যায় লাগিবই। যদি আমি ন্যায় নাপাওঁ নেপালৰ দৰে অসমত হৈ যাবগৈ, সেইটো কিন্তু 100% কথা। নেপালৰ দৰে অসমত হ'বলৈ গৈ আছে যদি আমি সোনকালে ন্যায় নাপাওঁ। জাষ্টিছ ফৰ জুবিন দা বুলি এটা হেছটেগ মাৰি সকলোৱে পষ্ট কৰা সকল 1 মিলিয়ন হৈ গ'ল, কিন্তু এতিয়াও যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই একো ৰিপ্লাই দিব নোৱাৰিলে, কিন্তু কিয় ন্যায় দিব নোৱাৰিলে সেইটো কথা সকলো ৰাইজ ৰজাসকলে চিঞৰি আছে। এইমাত্ৰ কাৰাগাৰলৈ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক লৈ অনা হৈছে, পাথৰেৰে শিলগুটিৰে দলোৱা হৈছে আমাৰ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক। আপোনালোকে এতিয়া দেখা পাইছা এনেকুৱা এটা হাক্কাৰ হৈছে অনুৰাগীসকলৰ। জুবিনদাৰ ইমান যে লাখ মানুহ, বিলিয়ন মানুহ যে ইমান যে জুবিনদাৰ ন্যায়ৰ বাবে চিঞৰি আছে, কিন্তু আমি এনেকুৱা এটা ধৰিব পৰা নাই যে ন্যায়ৰ বাবে আমি কিমান চিঞৰি থাকিম, আজিলৈকে ন্যায় দিব পৰা নাই। কিয়নো বাৰু যদি আৰু বেছি দিন ন্যায়ৰ বাবে ৰখি থাকিব নোৱাৰিম, জলদিয়ে আমি ন্যায়টো পাবলৈ বিচাৰি আছোঁ। ধন্যবাদ। নেক্সট আপডেটত লগ পাম। যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। বাই বাই।